হে দোস্ত ওয়েলকাম মাই ইউটিউব চেনেল হাফিজুৰ ব্লগছ তো আজি যাব ওলাইছোঁ দোকানত তো যাম আৰু দোকানত তো এতিয়া মোৰ বাইকখন ষ্টাৰ্ট কৰি লওঁ। তো গাইজ আমি এতিয়া যাম ডাইৰেক্ট বজাৰত গ্ৰিল দোকানত যাম। আজি আপোনালোকক এটা বস্তু দেখাম আৰু কি ক'ম, কি ধুনীয়াকৈ গ্ৰিল বনাইছে আৰু কি ডিজাইন লাগে আপোনাক। দরজা বহুত দরজা খিড়কি আছে, তাতে বহুত বস্তু আছে। তো চাম আজি আৰু এইটো দোকানত গৈ আছোঁ। তো অলপ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ আমি আহি স্কুল পালোঁ। এইটো হ'ল চুইট ফুলৰ মডেল স্কুল, নতুন বজাৰত হৈছে। আহিব এইটো স্কুলত। তো এইটো হ'ল মহাচৰা তিনিআলি। তো এইটো ডাইৰেক্ট কাছমাৰা যাব পাৰিব এইটো ৰাস্তাৰে। তো আমি ডাইৰেক্ট যাই আছোঁ দোকানত। তো চাওক ক'ত যাই আছোঁ মই আজি। আজি মই যাই আছোঁ দোকানত। তো মোৰ ৰিয়েল ভিডিঅ' আজি চাব, মোৰ দোকান কোনটো দোকান মোৰ চাব পাৰিব আজি। তো মই আজি অকলে ভিডিঅ' বনাই আছোঁ। Over the edge, feel like I'm floating through the air. তো গাইজ ফাইনেলি আমি আহি পালোঁ ব্ৰিজ, এইটো মহাচৰা ব্ৰিজ। ফাইনেলি আমি আহি পালোঁ। I am restricted, fixed upon the web. I need to kick the habit that my mind is breathing in. Break out, I've got to see. তো ব্ৰিজৰ পৰা নামি ৰংগাবানী বজাৰত যাব গ'লে তো এই তলেদি আহিব লাগে আৰু এইটো চোনতলি ফালে যাব লাগে। তো মই ফাইনেলি যাই আছোঁ ৰংগাবানী বজাৰত। Sing it all, fearless. তো গাইজ আমি আহি মাদ্ৰাছা পালোঁ। এইটো হ'ল মাদ্ৰাছা। মই আগৰ ভিডিঅ'টো এইটো মাদ্ৰাছা দেখাইছোঁ, এইটো ভিডিঅ'ত আছে। You want me, beating on the floor for you, but I fell free the second that you left the room. I'm taking back my life. All you did was use it. You break it, you lose it. Sorry, your time is up. ৱাও কি পথাৰ! I'm taking back my life. Sorry, your time is up. Now I'm coming back to life. সো গাইজ আমি আহি পালোঁ ইতিমধ্যে ৰংগাবানী। তো ফাইনেলি আহি পালোঁ ৰংগাবানী বজাৰত। তো তেতিয়া যাম সেইটো দোকানত, গ্ৰিল দোকানত যাম, কথা পাতি মিস্ত্ৰীৰ লগত। Pain I felt is paid for. All is
তো আমি যাই আছোঁ দোকান ফালে যাই আছোঁ মই তো এইটো হ'ল দোকান তো চাগে মিস্ত্ৰীৰ লগত কথা পাতিম সো গাইস আমি আহি পালোঁ ইতিমধ্যে আশিকৰ দোকান গেৰিলৰ সব কাম কৰি আছে মিস্ত্ৰীবিলাকে কি খবৰ কেনে আপোনালোকৰ ভালেই না আৰু এই মিস্ত্ৰী এখন কাম কৰি আছে অ মিস্ত্ৰী ঘৰ ক'ত আপোনাৰ ঘৰ ইয়াতে কিমান দিন ধৰি কাম কৰি আছে এইটো দোকানত 2 বছৰ আপোনাৰ আপোনাৰ মহাজনটোৰ নাম কি আশিক দুটাই মিস্ত্ৰী নেকি এই দোকানত এইটো মিস্ত্ৰী না অ' মিস্ত্ৰী এইটো দোকানত আৰু জাষ্ট এইবিলাকৰ কাম হয় না আৰু বেলেগ বেলেগ কাম হ'ব हर किसी में काम हो जाएगा আৰু কিছুমান एकदम हो जाएगा অঁ जी काम आने वो हिटू मिल চব কাম কৰি দিব পাৰে অঁ ঠিকে আছে তো চাওক গাইজ যদি আহে কোনোবা দিন ৰঙীটো দোকানত আহিব বহুত বহুত মজাকৈ গ্ৰিল আৰু গ্ৰিলৰ কাম কৰে এইটো দোকানত ইয়াতে আৰু বহুত বস্তু বনায় তো গাড়ীৰ বডি আছে সৰু ডাঙৰ চব গাড়ীৰে বডি বনোৱা হয় তো কাৰ কাম एक मस्जिद पर মছজিদ অঁ মছজিদের কাম কৰি আছে কোনটো মছজিদ हमारे बाजार ৰংগাবানী বজাৰৰ মছজিদ তো গাইজ চালোঁ দোকানত আহিব আপোনালোক চ' এতিয়া যাই আছোঁ মোৰ দোকানত আৰু আহি পালোঁ মোৰ দোকানত আৰু মোৰ মিস্ত্ৰী কাম কৰি আছে এইটো মোৰ মিস্ত্ৰী আজিবৰে তো কাম কৰি আছে নেকি কাম কৰি আছো অঁ এইটো কিহৰ কাম আলনাটো বনোৱা হৈছে নে নাই আজি কিন্তু অলপ বাকী আছে আজি কিন্তু আলনাটো ডেলিভাৰী দিব লাগিব বিয়া আছে তাতে তাৰ বিয়া আছে সেইকাৰণে ডেলিভাৰী দিব লাগিব জলদিকৈ কাম কৰিব লাগিব তো গাইজ ভিডিঅ' এইখিনি শেষ